নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাই বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত দেখিবলৈ পাব নয়না দেউতাকে মাকৰ আগত যি হয় হৈ থাকক। মানুহক দেখুৱাই যে এতিয়ালৈকে নয়না শ্ৰাদ্ধ পতা নাই, সেইটোৱে বহুত বুলি ধৰি লোৱা বুলি ক'ব। আৰু এই কথাটো শুনি নয়না মাক আচৰিত হৈ পৰিব। এতিয়া বাৰু নয়না মাকে দেউতাকক কি ক'ব জানিবলৈ পাব আজিৰ খণ্ডটো। আনফালে পুলিচ অফিচাৰজনে দুবৰি মামায়েকৰ আগত অপৰাধী ধৰিবৰ বাবে নয়না আৰু অলপ সুস্থ হৈ উঠা প্ৰয়োজন হ'ব বুলি ক'ব। এতিয়া বাৰু নয়না সম্পূৰ্ণ সুস্থ হৈ উঠিবনে দেখিবলৈ পাব জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। দৰ্শকসকল, আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। আপোনালোকে কোনে কোনে দুবৰি ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাব নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক দি যাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।